জানছ লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ভাবিছোঁ একেবাৰে সহজ পদ্ধতিৰে পচলা চব্জি বনাম বুলি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এয়া পচলাৰ কাৰণে কলগছৰ পুলিটো কাটিছোঁ। এয়া আমাৰ ঘৰৰে ল'ৰা, এতিয়া সি ধুনীয়াকৈ কাটিব পচলাৰ কাৰণে। এইটোপা কাটিব নে এইটোপা কাটিব? পচলা সদায় ভীমকলৰ খাবলৈ ভাল। এইটো আকৌ ভীমকলৰ পচলা পুলি। বজাৰত কিনিলে বৰ মোটা মোটাকৈ দিয়ে, ই বৰ ধুনীয়াকৈ কাটি দিয়ে পচলাটো। মই তেনেকৈ বনাওঁ। দিয়া এয়া কি ধুনীয়াকৈ কাটি দিছে। এতিয়া মই এইটো কুটি পেলাই বনাম আৰু আপোনালোকৰ ৰেচিপিটো দিম। এতিয়া মই কলগছৰ পচলাকেইটা এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই মিহি মিহিকৈ কাটিম। মাজৰটো দিছোঁ যে কুটিবলৈ ভাল। বজাৰত ডাঙৰকৈ পায় আৰু কমো ওলায়। এতিয়া ঘৰৰ কাৰণে মই ধুনীয়াকৈ মাজৰকণ লৈছোঁ। ইউৰিক এচিডৰ কাৰণে পচলা খুবেই ভাল। সেইকাৰণে মাও আছে, মা অকণ ভৰিটো বিষাই আছে। মই আজি ভাবিছোঁ পচলাই খুৱাই দিওঁ। পচলাখিনি কাটি হ'ল। এতিয়া অলপ ইয়াত নিমখ দি সানি থ'ব লাগিব অলপ দেৰি। মিহিকৈ কটা হৈছে যে সেইকাৰণে ধুনীয়াকৈ হেৰি হৈ গৈছে। পচলাখিনি নিমখ দি সানি থ'লোঁ আৰু এতিয়া মই আলু 2টা, জলকীয়া 3টা, আদা নহৰু আৰু পিঁয়াজ এটা কাটি ল'লোঁ। এতিয়া মিক্সিত আদা নহৰু জলকীয়া পিঁয়াজৰ এটা পেষ্ট বনাই ল'ম। এইটো পেষ্টটো বনাই দিলোঁ। বেছি মিহিকৈ বনাব নালাগে। এখন কেৰাহীত জোখমতে মিঠাতেল দি ল'লোঁ। প্ৰথমতে আলুকেইটি ভাজি ল'ম।
পচলাখিনি ভজা হৈ গৈছে। এতিয়া মই কাঢ়ি লওঁ আলুখিনি। এতিয়া সেইখিনি তেলতে আদা, নহৰু, পিঁয়াজ, জলকীয়া সেইখিনি পচলা যিহেতু নিমখ দিয়াই আছে, সেইকাৰণে ইয়াত অলপ হালধিয়ে দিম। নিমখ কৰি ল'ব। মই পচলা ৰান্ধিলে বেলেগ মছলা নিদিওঁ। আদা, নহৰু আৰু পিঁয়াজ আৰু জলকীয়া দিওঁ। ভালদৰে ভাজিব লাগিব। মই লাহেকৈ পচলাখিনিৰ পৰাই পানী বহুত ওলায়, মানে পানী তাত দিব নালাগে। লাহে লাহে চিমত ভাজি থাকিলেই হ'ল। সেয়া সিজিব ধৰিছে লাহে লাহে। মই ভাজি থোৱা আলুখিনি দি দিছোঁ। লাহেকৈ আৰু হ'ব ধৰিছে আমাৰ পচলাখিনি। আৰু অকণমান পানী দিব লাগিব। এয়া আমাৰ পচলা ৰেডি হৈ গৈছে। পচলা বনাবলৈ একেবাৰে ইজি। এতিয়া মই কিবা এটা কাঢ়ি লওঁ। এয়া মোৰ পচলা ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।